এনে ফুৰিব গৈছিলোঁ। কেন্দ্ৰবিন্দুটোৱে হ'ল নৱাগত ছাত্ৰ ছাত্ৰীসকল, উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ আৰু স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকল। তোমালোকক উদ্দেশ্যি মই দুআষাৰমান কথা কওঁ। এইখন মহাবিদ্যালয় 1972 চনতে স্থাপিত হোৱা আৰু এটা বছৰৰ পিছত এইখন মহাবিদ্যালয়ে 50 বছৰ অতিক্ৰম কৰিব, অৰ্থাৎ সোণালী জয়ন্তী বৰ্ষ পাতিব লাগিব। এই দীৰ্ঘ পৰিক্ৰমাত আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন দিশত পাৰদৰ্শিতা দেখুৱাইছে। প্ৰথম অৱস্থাত ৰিজাল্ট আমাৰ ইমান ভাল হোৱা নাছিল যদিও লাহে লাহে আমাৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষকসকলৰ অহোপুৰুষাৰ্থৰ পিছত ক্ৰমান্বয়ে ৰিজাল্ট ভাল কৰিবলৈ ধৰিলে। তাত কেৱল শিক্ষকসকলৰে নহয়, ছাত্ৰ ছাত্ৰীসকলৰ একাগ্ৰতা আৰু অভিভাৱকসকলৰো নিশ্চয় বহুখিনি অৱদান আছে। যি কিন্তু কাৰণতেই নহওক, আমাৰ উচ্চতৰ মাধ্যমিক বৰ্ষত ৰিজাল্ট ক্ৰমান্বয়ে ভাল হ'বলৈ ধৰিলে। চূড়ান্ত বৰ্ষত BA আমাৰ মহাবিদ্যালয়খনে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নাম কৰিবলৈ ধৰিলে। আৰু এইখনি সম্বৰ্ধনা পত্ৰৰে আমি সম্বৰ্ধনা জনাব খুজিছোঁ আৰু সম্বৰ্ধনা পত্ৰখনি পাঠ কৰি দিব লৈছোঁ। টিংখাং মহাবিদ্যালয়ৰ ছাত্ৰ সভা 2029 বৰ্ষ, টিংখাং জিলা ডিব্ৰুগড় অসম। দিনাংক 29 জানুৱাৰী 2021, স্থান টিংখাং মহাবিদ্যালয়,
প্ৰতি মাননীয় শ্ৰীযুত দীপক শৰ্মা সাংবাদিক অধিবক্তাৰ দৰে প্ৰেৰণা অধিক বক্তা শ্ৰদ্ধাভাজন নেহৰু সশ্ৰদ্ধ শুভেচ্ছা আৰু আন্তৰিক অভিনন্দন গ্ৰহণ কৰিব। সবল ব্যক্তিত্ব সম্পন্ন এজন সাংবাদিক আৰু অধিবক্তা হিচাপে পৰিচিত হোৱাৰ লগতে প্ৰেৰণা অধিক বক্তা হিচাপে আপুনি শেহতীয়াকৈ সমগ্ৰ অসমৰ বিশেষকৈ নৱপ্ৰজন্মৰ মাজত যথেষ্ট অনুপ্ৰেৰণাৰ টিংখাং মহাবিদ্যালয়ৰ আজিৰ এই নৱাগত আদৰণি সভাত সঞ্চালকৰ আসন গ্ৰহণ কৰা টিংখাং মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষা ডক্টৰ জ্যোতিমালা গোহাঁই ফুকন বাইদেউ, আজিৰ অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা জ্যেষ্ঠ সাংবাদিক, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আৰু মই যিখন মহাবিদ্যালয়ৰ ছাত্ৰ আছিলোঁ সেই একেখন মহাবিদ্যালয়ৰ তেখেত একালৰ ছাত্ৰ তৰ্ক বিভাগৰ সম্পাদক আছিল দীপক শৰ্মা ডাঙৰীয়া, উপস্থিত শিক্ষাগুৰুসকল, আমাক ইয়ালৈ নিমন্ত্ৰণ জনোৱা টিংখাং মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি সৌৰভজ্যোতি ফুকন, সাধাৰণ সম্পাদক পাৰ্থজ্যোতি গগৈ। অভিযোগটো এনেকুৱা, কলেজ লগা নাই, শিশু নিকেতন লাগিছে, কেৱল হাত চাপৰি চিঞৰ নাই ফ্ৰেছাছৰ দিনা। সদায় নহয় দেই, এইটো আজিৰ কাৰণে কেৱল, নহ'লে বোলে কাইলৈৰ পৰা চিঞৰ বাখৰ বেছি। অধ্যক্ষা বাইদেউ ক'ব দীপকনক ফোন কৰ, কেছ দে তাক। গতিকে শিশু নিকেতন যিহেতু নহয়, ফ্ৰেছাছৰ দিনা অকণ চিঞৰ বাখৰ চলতা হে ভাই। ভাষণ মই আপোনালোকে জানে চাগে, ভাষণ মই সাধাৰণতে নিদিওঁ। ভাষণ শব্দটো মই ইমান ভাল নাপাওঁ, কাৰণ মই নিজে ভাষণ শুনি অত্যন্ত বেয়া পাইছিলোঁ। আগতে যেতিয়া নৱাগত আদৰণি সভা হয়, আগতে এটা পৰম্পৰা আছিল, ৬-৭ গৰাকী ব্যক্তিক মাতে, কেতিয়াবা উপায়বিহীন হৈ বহিবলগীয়া হয় শেষৰ ফালে। মই হিচাপ কৰি থাকোঁ, ৩জনে ৪০ মিনিটত শেষ কৰিলে আৰু ৪জনক কিমান টাইম লাগিব। তেখেতক এখন ফুলাম গামোচা আৰু এটি জাপিৰে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ আৰু একতা সভাৰ বিষয়ববীয়াসকলক অনুৰোধ জনাইছোঁ। হেল্ল' চেক হেল্ল'।